মোৰ বহুতেই ভাল লাগে। মই এইখিনি জেগাৰ পৰা গৈ জয়পুৰত থাকি মই ইমানখিনি আগবাঢ়িব পাৰিলোঁ, মোৰ বহুত ভাল লাগিছে। আৰু প্ৰথমতে মই নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে মোক এইটো সুযোগ দিলে। আৰু মই সৰুৰ পৰা একচুৱেলি বিচাৰিছিলোঁ যে মই এনেকৈ মানে মেডিকেল লাইনতে যাওঁ আৰু মই এজন ভাল ডক্টৰ হওঁ বুলি। এতিয়া মই যিহেতু মই ডেণ্টেলত ছিট পালোঁ, তো মোৰ ভাল লাগিছে যে মই সেইখিনি ধুনীয়াকৈ অধ্যয়ন কৰি আহিব পাৰিছোঁ। আৰু মই আশা কৰোঁ যে মই এইখিনি মোৰ যোনখিনি মই অধ্যয়ন কৰি আহিছোঁ সেইখিনি যাতে মই মানুহক মানে এইখিনি অঞ্চলৰ মানুহখিনিক মই ধুনীয়াকৈ শ্বেয়াৰ কৰিব পাৰোঁ, মই যোনখিনি নলেজ লৈ আহিছোঁ। আপুনি কেতিয়াৰ পৰা ৰাজস্থানত গৈ অধ্যয়ন কৰি আছিলে? মই 2017ত গৈছোঁ। একচুৱেলি 2016ত গৈছিলোঁ মই কোটাত মই কোচিং কৰিছিলোঁ এবছৰ। আৰু তাৰ পাছত মই ডেণ্টেল বিভাগত মই ছিট পালোঁ, জয়পুৰ ডেণ্টেল কলেজ। তো তাৰ পাছত মই জয়পুৰ তাতে থাকিলোঁ 5 বছৰ। হয়, অকণমান আপোনাৰ পৰিচয় জনাওকচোন আমাক। নমস্কাৰ, মোৰ নাম দীক্ষিতা কাশ্যপ। মই দেওপানীৰ নিবাসী আৰু মোৰ মা আৰু দেউতা। মোৰ মা মিছ ইন্দু বৰুৱা আৰু দেউতা মিষ্টাৰ মুৰুলী বৰা, দেওপানীৰ নিবাসী। হয়, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? মোৰ ভৱিষ্যত পৰিকল্পনা, মই যেতিয়া সৰু আছিলোঁ মই তেতিয়াই ভাবিছিলোঁ যে মই সদায় মানে সমাজ সেৱাৰ ফালে অলপমান কৰিম। যিহেতু মই যদি মোৰ এইটো পেচা হ'ব, মই যোনখিনি সময় মই অলপমান সময় মই সদায় মানে সমাজ সেৱাৰ কাৰণে থ'ম। আৰু মই সেইটোকে ভাবি মই মেডিকেল লাইনত গ'লোঁ আৰু মই সেইটো ভাবিয়ে এতিয়াও আহিছোঁ। আৰু মই সেইটো ভাবিয়ে আগলৈও মই সমাজ সেৱা কৰি যাম বুলি ভাবিছোঁ। মই NGO এটাতো জড়িত হৈ আছোঁ, জাম্বি NGO বুলি। আৰু সেই তেনেকৈ মই সৰু সুৰা তেনেকৈ কৰি আহিছোঁ। আৰু আপুনি জানিব দিছে যে আপুনি NGOৰ লগতো জড়িত, লগতে আপুনি অধ্যয়নো কৰি আছিলে। আপুনি দুটা কেনেকৈ মেইনটেইন কৰিছে? মই জাম্বি NGOৰ থ্ৰুদি অলপহে কৰিব পাৰোঁ, যিহেতু মই ইয়াত নাথাকোঁ। কিন্তু মোৰ ইয়াত থকাসকলে মানে মই আহিলে যেতিয়া আহোঁ তেতিয়া অলপ সময় সিহঁতক মই এই চেনেলৰ যোগেদি মই মোৰ মা দেউতা আৰু ভণ্টি, দাদা, বাইদেউ, জেঠাই, জেঠু আৰু মোৰ ওচৰত থকা মানুহ, সদায় পোৱা মানুহখিনিক মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। তেওঁলোক মোৰ সদায় লগত আছিল আৰু তেওঁলোকৰ কাৰণে মই ইমানখিনি